my dear students, welcome to my channel Learn with Nitasri. আজি আমি ভিডিওটিৰ জৰিয়তে শিকিম ভয়েস সেন্সৰ বিষয় অৰ্থাৎ বাক্য ভয়েস মানে বাক্য নহয় জানো ভয়েসৰ বিষয়ে আমি শিকিম তেতিয়াহলে বলা আমি বৰ বেছি দেৰি নকৰি ভিডিওটি আৰম্ভ কৰো ভয়েস সেন্স আমি জানো যে ভয়েসৰ দুটা ভাগ থাকে এটা হল এক্টিভ ভয়েস আৰু এটা হল পেসিভ ভয়েস এক্টিভ ভয়েস আৰু পেসিভ ভয়েস এক্টিভ ভয়েসত আমাৰ যেটো কাম থাকে এই কামটো কৰ্তাই নিজে কৰে আৰু যেটো পেসিভ ভয়েসত থাকে সেই কামটো নিজেই কৰা নুবুজায় অৰ্থাৎ পেসিভলি বুজায় মানে ইনডাইৰেক্টলি বুজাই দিয়ে ঠিক আছে এটা উদাহৰণৰ সহায়ত তোমালোকক মই ভালদৰে বুজাই দিম I play football আৰু পেসিভ ভয়েসত কি হ'বগৈ football is played by me ইয়াত I play football মই ফুটবল খেলো ইয়াত আমাৰ প্ৰথম থাকে সদায় সাবজেক্টটো থাকে আমাৰ যেতিয়া এক্টিভ ভয়েস এটা বিচাৰি যেতিয়া আমাৰ ভয়েস চেঞ্জ কৰিব লাগিব এই ভয়েস চেঞ্জটো অৰ্থাৎ সেন্টেন্সটো কি ভয়েসত আছে এক্টিভ ভয়েসত আছে নে পেসিভ ভয়েসত আছে আমি ভালদৰে চাব লাগিব গতিকে আমি সেন্টেন্সটো যদি চাওঁ তেতিয়া প্ৰথমটো আমাৰ এক্টিভ ভয়েসত সদায় আমাৰ সাবজেক্টটো প্ৰথম থাকিবই আমাৰ যেতিয়া সাবজেক্টটো প্ৰথম পাম তেতিয়াহলে প্ৰথমেই এইটো সাবজেক্টটোৱে চাই ল'ব লাগিব আমি ঠিক আছে সাবজেক্টটো যদি আমি চাওঁ তেতিয়াহলে আইটো হল এটা সাবজেক্ট হয় গতিকে এইটো হল এটা এক্টিভ ভয়েস I play football সাবজেক্ট ভার্ব আৰু অবজেক্ট সাবজেক্ট ভার্ব বিচাৰিবলৈ জানানে তোমালোকে ইয়াৰ এটা ভিডিও দিয়া আছে তোমালোকে চাই ল'বা সাবজেক্ট ভার্ব অবজেক্টৰ বিষয় তাৰ পিছতে এয়া হল এক্টিভ ভয়েস পেসিভ ভয়েসত কি হল এই একেটা ভয়েসকে সলনি কৰা হৈছে পেসিভ ভয়েসত সদায় অবজেক্টটো আমাৰ সাবজেক্ট হৈ বহে মানে ইয়াৰ যেটো অবজেক্ট থাকে অবজেক্টটো কেতিয়াও লিভিং নহয় নন লিভিং থাকে পেসিভ ভয়েসত সাবজেক্টটো এটো হল সাবজেক্ট ইয়াত সাবজেক্ট হৈ গৈছে পেসিভ ভয়েসত অবজেক্টটো সদায় নন লিভিংত থাকে প্ৰায় নন লিভিংত থাকে ঠিক আছে ফুটবল ইজ প্লেড বাই মি এই বাইটো দেখিলে গম পাই যাম আমি এই সেন্টেন্সটো কি ভয়েসত আছে পেসিভ ভয়েসত আছে ঠিক আছে এটা কি পইণ্ট হয় তোমালোকে মনত ৰাখিবা সেন্টেন্সটো এটা কি ভয়েসত আছে আমি চাবলৈ হলে প্ৰথম যদি আমাৰ সাবজেক্টটো প্ৰথম থাকে তেতিয়াহলে আমাৰ হেতু পেসিভ ভয়েস হ'ব আৰু যদি বাই নাথাকে যদি বাই দিয়া সৰি সেন্টেন্সটো যদি সাবজেক্টটো প্ৰথম থাকে তেতিয়াহলে এটো এক্টিভ ভয়েসত থাকিব আৰু যেটো পেসিভ ভয়েসৰ সেন্টেন্স হয় পেসিভ ভয়েসত আমাৰ অবজেক্ট দিয়া থাকিব তাৰ পিছত ইয়াত বাই বুলি এটা থাকিব বাই এই বাইটো থাকিলে আমি গম পাই যাম এটো এটা কি হয় পেসিভ ভয়েসৰ সেন্টেন্স হয় ঠিক আছে এতিয়া আমি ভয়েস চেঞ্জ কৰিবলৈ শিকিম প্ৰথম আজি ভিডিওটিত প্ৰথম শিকিম আমি প্ৰেজেন্ট টেন্সৰ ভয়েস চেঞ্জ প্ৰেজেন্ট টেন্সৰ ভয়েস চেঞ্জ কৰিবলৈ শিকিম ঠিক আছে প্ৰেজেন্ট টেন্স কেই প্ৰকাৰৰ চাৰি প্ৰকাৰ কি প্ৰেজেন্ট ইনডেফিনিট টেন্স প্ৰেজেন্ট কন্টিনিউয়াস টেন্স প্ৰেজেন্ট পাৰফেক্ট টেন্স আৰু প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স ইয়াতে আমাৰ কেৱল তিনিটা টেন্সৰহে ভয়েস চেঞ্জ কৰা হয় প্ৰেজেন্ট ইনডেফিনিট টেন্স প্ৰেজেন্ট কন্টিনিউয়াস টেন্স আৰু প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বুজি পাইছানে এই গতিকে প্ৰথম আমাৰ কি থাকে প্ৰেজেন্ট ইনডেফিনিট টেন্স ঠিক আছে প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ উদাহৰণ I see a bird এটো হল প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ হয় প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ ভয়েস চেঞ্জ কৰিবলৈ দিয়া হৈছে আমাক তেতিয়া আমি সাবজেক্ট ভার্ব অবজেক্ট বিচাৰিবলৈ জানো নহয় প্ৰথম আমাৰ কি থাকে সাবজেক্ট সি হল ভার্ব আৰু এটো হল অবজেক্ট ঠিক আছে সাবজেক্ট ভার্ব অবজেক্ট বিচাৰি ললো প্ৰেজেন্ট ইনডেফিনিট টেন্সত ভার্বটো সদায় কি থাকে প্ৰেজেন্ট ইনডেফিনিট টেন্সত থাকে অৰ্থাৎ প্ৰেজেন্ট টেন্সত থাকে ভার্ব 1 প্ৰেজেন্ট টেন্সক আমি সদায় কি বুলি কওঁ ভার্ব 1 বুলি কওঁ ঠিক আছে ইয়াৰ কাৰণে আমাৰ এটা কি থাকে এটা সূত্ৰ থাকে সেই সূত্ৰ অনুসৰি আমি যদি ভয়েস চেঞ্জটো পেসিভ ভয়েসলৈ সলনি কৰো তেতিয়া ইজি হয় এই সূত্ৰটো তোমালোকে মনত ৰাখিবা আমাৰ সূত্ৰটো কি দিয়া থাকে প্ৰথম আমাৰ অবজেক্ট দিয়া থাকিব প্লাস যদি হেল্পিং ভার্ব থাকে হেল্পিং ভার্ব যদি হেল্পিং ভার্ব যদি দিবলগীয়া নহয় তেতিয়াহলে আমি হেল্পিং ভার্ব দিব নালাগে যেহেতু আমাৰ এটো প্ৰেজেন্ট ইনডেফিনিট টেন্স হয় আমি হেল্পিং ভার্ব দিব লাগিব তেতিয়াহলে আমি কি দিব লাগিব প্ৰেজেন্ট ইনডেফিনিট টেন্সত সদায় ইজ আৰ নহলে এম দিব লাগিব ঠিক আছে তাৰ পিছতে V3 কৰিব লাগিব মানে ভার্বটো past participle ফর্মত লিখিব লাগিব বুজি পাইছানে ভার্বটো past participle ফর্মত লিখিব
লাগিব তাৰপিছতে by তাৰপিছতে আমি লিখিব লাগিব subject এইটো হল আমাৰ এটা সূত্ৰ তাৰপিছতে এই সূত্ৰ অনুসৰি আমি যদি এপ্লাই কৰিবলৈ যাওঁ আমাৰ কি আছে subject প্ৰথম আমাৰ subject আহিব যেতিয়া আমি প্ৰথম আমাৰ কি লাগিব object লাগিব objectটো কি আছে আমাৰ objectটো কি আছে a bird নহয় জানো a bird চৰাই কেইজনী এজনী যেটো এটা সিঙ্গুল হয় সিঙ্গুলাৰ নাউন হয় গতিকে আমি হলাই কি বহাব লাগিব is হল m is r m এইকিটা বহালো তাৰপিছত v3 কৰিব লাগিব যেটো এটো v1 ত আছে মানে প্ৰেজেন্ট ইনডেফিনিট টেন্সত আছে প্ৰেজেন্ট টেন্সত আছে v3 মানে past participle ফৰ্মত কৰিলে কি হয় see saw seen তেতিয়াহলে কি হল আমাৰ see saw seen হল তাৰপিছতে আমাৰ v3 কৰাৰ পিছত কি বহাব লাগে আমি by বহাব লাগে তাৰপিছতে কি বহাব লাগিব আমাৰ subject বহাব লাগিব যেতিয়া subject কি বহাব I লিখিলে নহব আমি কি হ'ব I হলনি কি হৈ যায় আমাৰ সদায় me হয় ঠিক আছে তেতিয়াহলে me এটোই হল আমাৰ passive voice হলে নিলো a bird is seen by me তাৰপিছতে present continuous tense এটা চাওঁ I নিদো বেলেগ কিবা দিও she is reading a book এটো হল present continuous tense দেই ঠিক আছে present continuous tense main verbৰ লগত ing যোগ হৈ থাকে আৰু m is r থাকে m is r verbত ing থাকিলে সদায় present continuous tense sentence হয় তেতিয়াহলে ইয়াত আমি প্ৰথম কি কৰিব লাগিব subject বিচাৰি ল'ব লাগিব subjectৰ পিছতে আমি কি বিচাৰিব লাগিব main verb বিচাৰিব লাগিব তাৰপিছতে object subject verb object বিচাৰি ললো আমি তাৰপিছতে আমাৰ যেটো সূত্ৰ হয় সূত্ৰ অনুসৰি আমাৰ কি লাগে প্ৰথম সদায় আমি কি বহাব লাগিব object বহাব লাগিব নহলে তাৰপিছত কি বহাব লাগিব m নহলে is নহলে are being বহাব লাগিব ঠিক আছে এই ing ৰ হলনি আমি কি বহাব লাগে সদায় being বহাব লাগে তাৰপিছতে v3 তাৰপিছতে by তাৰপিছতে subject হল এতিয়া আমাৰ সূত্ৰ অনুসৰি পাতি গলো প্ৰথম আমাৰ object আছে object কি পাইছিলো আমি a book তাৰপিছতে a book মানে কিতাপ এখন গতিকে কি বহিব is continuous tense হোৱাৰ কাৰণে আমি সদায় a book is being ঠিক আছে তাৰপিছত v3 কৰিব লাগিব read ing ৰ হলনি আমাৰ কি আহিলে being আহি গল বাকি থাকিলে কি readৰ পিছত reader যেটো v3 ফৰ্ম হয় একেই হয় read হয় read তাৰপিছতে by তাৰপিছতে কি থাকে subject যেটো subject আমি পাইছিলো see হলে সদায় কি হয় her হয় তেতিয়াহলে by her বুজি পাইছানে তাৰপিছতে 3 নম্বৰটো আমি কি চাম present perfect tense চাম Ram has done the work Ram has done the work present perfect tense কি থাকে present perfect tense সদায় have বা has থাকে আৰু v3 হৈ থাকে নহয় জানো গতিকে এটো present perfect tense হয় তেতিয়াহলে subject verb v3 হৈ আছে object এই টেন্সটো ভয়েস চেঞ্জ কৰিবলৈ আটাইতকৈ ইজি কাৰণ ইয়াত অলৰেডি v3 হৈয়ে থাকে আমি চিন্তাৰ কোনো কাৰণ নাই গতিকে আমি যেহেতু সাবজেক্ট ভার্ব অবজেক্ট বিচাৰিলো যেটো সূত্ৰ থাকে আমাৰ অবজেক্ট প্লাস have নহলে কি বহাব লাগিব has বহাব লাগিব লগত আমি এটা কি বহাব লাগিব been বহাব লাগিব তাৰ পিছত v3 তাৰ পিছত by তাৰ পিছত সাবজেক্ট বহাই দিলে হ'ব এই সূত্ৰ কিটা তোমালোকে মনত ৰাখিবা ঠিক আছে আমাৰ তেতিয়াহলে অবজেক্ট কি আছিল the work যেহেতু থাৰ্ড পারসন সিঙ্গুলার নাম্বার হয় গতিকে আমি কি বহাব লাগিব has বহাব লাগিব লগতে আমি কি বহাব লাগিব been তাৰ পিছতে v3 কৰিব লাগিব অলৰেডি v3 হৈয়ে থাকে do did done তাৰ পিছতে by তাৰ পিছত সাবজেক্ট ৰামৰ সাবজেক্টটো আমি হলনি নকৰিলেও হ'ব গতিকে কি হল ৰাম দি আনসাৰটো কি হল the work has been done by ram বুজি পালানে আজি আমি ভিডিওটোৰ জৰিয়তে শিকিলো প্ৰেজেন্ট টেন্সৰ ভয়েস চেঞ্জ কৰাৰ নিয়মবোৰ আশা কৰিছো তোমালোকে সকলোবোৰ বুজি পাইছা আৰু এনে ধৰণৰ ভিডিওবোৰ পাই থাকিবৰ কাৰণে চেনেলটি সাবস্ক্ৰাইব কৰি থবা লগতে থকা বেল আইকনটি প্ৰেছ কৰি থবা যাতে
ইয়াত আহিবলগীয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন তোমালোকে আগতীয়াকৈ পাই যোৱা। ঠিক আছে, থেংক ইউ।